ওম নমঃ শিৱায়। আজি মই আপোনালোকৰ ওচৰলৈ এটা এনেকুৱা ভিডিঅ' লৈ আহিছোঁ বা এনেকুৱা এটা মই উপায় লৈ আহিছোঁ, যিটো উপায় সহায়তে আপোনালোকে আপোনালোকৰ সকলোখিনি দুখ কষ্ট সকলো মনৰ আশা পূৰণ হ'ব। হয়, ইউটিউবত আপোনালোকে বহুতখিনি ভিডিঅ' পাইছে বা দেখিছেও বা বহুতসকলৰ উপায়ো কৰিছে, কিন্তু সেইখিনি উপায় কৰাৰ পাছতে আপোনালোকে আজিলৈকে কোনো ফলাফল দেখা নাই। কিন্তু আজি মই আপোনালোকক যিটো উপায় বিষয়ে ক'বলৈ যাম, যদিহে মই কোৱাৰ দৰে আপোনালোকে সেইটো উপায় কৰে, তেনেহ'লে ইয়াৰ ফলাফল আপোনালোকে সম্পূৰ্ণভাৱে পাব। হয়, আজি মই আপোনালোকক যিটো উপায় বিষয়ে ক'বলৈ খুজিছোঁ, সেইটো উপায় অত্যন্ত পুৰণি কালৰ মানুহবিলাকে এইটো উপায় ব্যৱহাৰ কৰে। শুনিবলৈ পোৱা গৈছিল যে আগৰ দিনৰ মানুহসকলে নিজৰ দুখ কষ্টবিলাক গুচি যাবলৈ বা নিজৰ সকলোখিনি মনৰ আশা পূৰণ কৰিবৰ কাৰণে এইখিনি উপায় সহায় কৰা হয় বা এইখিনি উপায় তাহাঁতে নিজৰ জীৱনত ব্যৱহাৰ কৰিছিলে। এইটো উপায় সহায়তে আপোনালোকে জীৱনৰ সকলোখিনি বস্তু পাব পাৰে। আপোনাক কি লাগে? ধন, টকা, পইচা, গাড়ী, সম্পত্তি, ভাল চাকৰি, আপোনালোকৰ দিনটো কামবিলাক বেয়া হয় বা আপোনালোকৰ সময়খিনি বেয়া চলি আছে বৰ্তমান, ঘৰত কাজিয়া পেচাল সৃষ্টি হয়, নাইবা আপোনাক কোনোবাও মান সন্মান নকৰে। এটা শব্দত প্ৰকাশ কৰিবলৈ গ'লে আপোনালোকৰ যিয়ে সমস্যা নহওক কিয়, সেই সকলোখিনি সমস্যাৰ একমাত্ৰ ঔষধটোৱে হৈছে এইটো ভিডিঅ'। ভিডিঅ'টো আপোনালোকে অন্তিম মুহূৰ্তলৈকে চাওক আৰু অকণো স্কিপ নকৰিব, যাতে সকলোখিনি আপোনালোকে ভালকৈ বুজি পায়। কাৰণ কিছুমানে ভিডিঅ'টো আধা শুনে আৰু তাৰ পাছতে কয় যে আমাৰ কাম হোৱা নাই। আৰু এটা মই কথা ক'ব বিচাৰিছোঁ, আপোনালোকে লাগিলে যিকোনো উপায় নকৰক কিয়, সৰু উপায় কৰক, ডাঙৰ উপায় কৰক, কিন্তু এটা বিশ্বাস নামৰ বস্তু এটা ৰাখি চলিব। আপোনালোকে কামটো কৰাৰ আগতে বিশ্বাস ৰাখিব, বিশ্বাস ৰাখিলেহে আপোনালোকৰ কামখিনি সকলোভাৱে সম্পন্ন হ'ব। আহোঁজনক যে আমি উপায়টো কেনেকৈ কৰিব লাগিব। আজি মই আপোনালোকক 11টা শব্দ ক'ম। সেই 11টা শব্দ আপোনালোকে মধ্যৰাত্ৰি সময়তে মাতিব লাগিব। এতিয়া মধ্যৰাত্ৰি সময় হৈছে 12টা বজাত বা আপোনালোকে 12:30তো মাতিব পাৰে। 12টা বজা নাইবা 12:30, 12:30 আৰু মই ক'ব গ'লে আপোনালোকে 12:30 এইটো উপায় কৰিব। আপোনালোকে এলাৰ্ম দি থৈ দিব মধ্যৰাত্ৰি সময়ত। যদিহে আপোনালোকে সাৰ পাই থাকিব পাৰে, তেতিয়াহ'লে আপোনালোকে এইটো উপায় কৰক, নহবা যোনে টোপনিত থাকিব নোৱাৰে তাহাঁতে এইটো উপায় কৰি লাভ নাই। আপোনালোকে চাব যেন যেতিয়া 12:30 হৈছে মধ্যৰাতি, সেইখন সময়তে আপোনালোকে এই 11টা শব্দ মাতিব আৰু এই 11টা শব্দ মাতাৰ পাছতে আপোনালোকৰ জীৱনত কিমানখিনি পৰিৱৰ্তন হয় মোক ফোন কৰি ক'বলৈ নাপাহৰিব। আমি জানো আহক সেই 11টা শব্দ কি। ক্লীম, লকীম, মূষা, শ্ৰীম, কামা, উল্লিছ, রাম, ইয়া হাফিজ, अजीते, शम, हामन। Thanks for watching this video. If you have any problem, contact us my number 6002895251 and my email address edwin@searchjob.com. Thank you.